নমস্কাৰ মই মিতুস্মিতা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ট্ৰাইপড এডালৰ ৰিভিউ দিম, মানে ৰিভিউ নহয় আৰু ট্ৰাইপডডাল কেনেকুৱা কি তেনেকে দেখুৱাম। আগতে মই ট্ৰাইপড ব্যৱহাৰ কৰা নাছিলো, ভিডিঅ' বিলাকত মই কেনেকে ভিডিঅ' বিলাক কৰিছিলো হেতু ক্লিপো মই লগাই দিম বাৰু ইয়াতে। আৰু এতিয়া ট্ৰাইপড এডাল আহিলে ট্ৰাইপডডাল দেখাম। আগতে ৰিং লাইট থকা ট্ৰাইপডডাল অৰ্ডাৰ কৰিছিলো, হেডাল আহিলে আৰু এতিয়া চাও আপোনালোকক দেখাও। এয়া এডাল আসলতে এডাল খোলা আছে, মানে একেবাৰে আনবক্সিং নহয় আৰু এডাল মই গিফট পাইছিলো, মোক গিফট কৰিছে, সেইকাৰণে আসলতে খুলি চোৱা হ'ল। মই মানে পাৰ্চেলটো মই ৰিচিভ কৰা নাছিলো, যোনে গিফট দিছে তেওঁৰ ওচৰতে আহিছিলে পাৰ্চেলটো, সেইবাবে খুলি চালে, কাৰণ ৰিটাৰ্ণ কৰিবলগীয়া হ'বও পাৰে যদিহে বেয়া আহে, সেইবাবে তেওঁ চালে আৰু আজি ৰাতিপুৱা মোক দি থৈ গৈছেহি। সেইকাৰণে মই ভাবিছো আপোনালোককো দেখাই দিওঁ। এয়া এই দুটা, এইটো এনেকে ইয়াতে এনেকে লগাই পঠাইছিলে, টেপ লগাই। এতিয়া ফাৰ্ষ্ট এইটো চাম আমি। এই পেকেটটোৰ ভিতৰত এইটো আছে, এইটো ৰিং লাইট আৰু এইটো ৰিং লাইট। এয়া এইটো হোল্ডাৰ হয়, এডাল আপুনি এনেকে পেকা কৰিব পাৰে আৰু এডালো এনেকে কৰিব পাৰে, মোবাইলটো যেনেকে লয় তেনেকে কৰিব পাৰে। লগতে এডাল কেবল আহিছে। এডাল মই দেখাম বাৰু কেনেকে লগাই। আগতে মই ষ্টেণ্ডডাল খুলি দেখুৱাও। এইটো মোবাইল হোল্ডাৰে হয়, এক্সট্ৰাকে দিয়া আছে। আৰু এডাল ট্ৰাইপডডাল খুলি দেখাও। ইয়াত এনেকে নট আছে, এইডাল অকমান ঢিলা কৰি ল'ব লাগে। এনেকুৱা সৰু সৰু নট আছে, এটা দুটা আছে, এইটো তিনটা আছে, এইটো এয়া এডাল দেখিছেনে। যিমানটোতে প্ৰয়োজন হয় সিমানটোতে আপোনালোকে এনেকে নটটো টাইট কৰি হাইটটো ফিক্স কৰি দিব পাৰিব। এই নটটোৰ কাম হৈছে এইকেইডাল টাইট কৰি ৰখোৱা। এইটো ঢিলা কৰিলে বা এইটো টাইট কৰিলে এইডাল আপোনাৰ টাইট হ'ব। এইটো ইমানটো হাইটত ৰাখি আপুনি এনেকে টাইট কৰিব পাৰিব, যিমানটোত আপোনাৰ প্ৰয়োজন হয় সিমানটোত। নিজৰ হাইটত ষ্টেণ্ড লগাই বা ৰিং লাইট লগাই হ'লেও আপুনি ইয়াত ভিডিঅ' কৰিব পাৰিব। আৰু এইটো বহুত ওখ হয়, মই দেখাই দিম আপোনালোকক। এইটো বহুত ওখ হয়, দেখিছেনে কিমান আছে, 9 ফিট মান হ'ব। দেখিছে কিমান ওখ, এডাল চাওক কিমান ওখ। ইমান ওখ প্ৰয়োজন নাই মোৰ, মই এডাল আপোনালোকক দেখালো আৰু এডাল কিমান ওখ হয়। এইডাল ইমানেই ঠিকে আছে, ইমানেই। আৰু বেছি ওখ কৰিলে আচলতে কি হয়, অকমান হেলকা টাইপ হৈ যায়, অকণমান এই পাৰ্টটো অকণমান হেলকা নিচিনা হয়। এনেকে থাকিলে ঠিকেই হৈ যায়। এইটো দেখিছেনে, এইটো একদম মজবুত আছে। আৰু মই ইয়াত আপোনালোকক এতিয়া ৰিং লাইটটো এটাচ কৰি দেখাম। ইয়াত এটা হোল্ডাৰ আছে, ধৰিব পাৰিছে আপোনালোকে। এই হোল্ডাৰটো ইয়াত ফিটিং কৰিব লাগিব। ইয়াত যিহেতু নট আছে, এইটো ইয়াত ফিটিং কৰিব লাগিব এনেকে। আৰু এইটো আপোনালোকে টাইট হোৱালৈকে ফিটিং কৰিব, নহলে সৰি পৰিব। সেইটো কাৰণে এইটো ধুনীয়াকে লাহে লাহে কৰিব। এয়া এইটো ফিটিং হৈ গ'ল। এইটো USB পিন হয়। এইটোত মই আচলতে যোনটো এনেই লগাব পাৰি সাধাৰণতে বৰ্ডত, সেইটো বুলি ভাবিছিলো আচলতে। এইটো আহিলে কিন্তু একো নাই, এইটো বেছি এডভান্টেজ আছে, কাৰণ এইটো আপুনি লেপটপত কানেক্ট কৰিও এইটো জ্বলাব পাৰে তেনেকুৱা। আৰু ইয়াত মই দেখাই দিম মোবাইলটো কেনেকে হোল্ড কৰে। এইটো দেখিছেনে, ধুনীয়াকে বেকা কৰিব পাৰি। নিজৰ ইচ্ছাত আপুনি য'তে ঘূৰাব বিচাৰে তেনেকে ঘূৰাব পাৰিব। আৰু এইটো বহুত টাইট হয়, ঢিলা নহয়, যাতে আপোনাৰ ফোনটো পৰি যোৱাৰ সম্ভাৱনা থাকে, সেনেকুৱা নহয়। এয়া দেখিছেনে, ধুনীয়াকে ৰৈ গৈছে। ইফালে সিফালে দিলেও ফোনটো নপৰে, দেখিছেনে, নপৰে ফোনটো। মই শ্বুটবিলাক সদায় ফোনেদিয়ে কৰোঁ, সেইকাৰণে ফোনটো পৰিব বুলি ভয় লাগে মানে মোৰ। সেইকাৰণে ট্ৰাইপডডাল মই বহুত চাই মেলি লৈছোঁ। আৰু আপোনালোকেও ট্ৰাইপডডাল ল'ব বিচাৰিলে ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত লিংক ইয়াৰ দি দিম।
খালি আপোনালোকে ফোনত যদি কভাৰ লগাই থয় সেইটো খালি এৰুৱাই ল'ব, নহলে এইটোত পা পৰি যাব, মানে স্লিপ হ'ব। আৰু এইটো যদি আপোনালোকৰ এনেকে কেতিয়াবা দিওঁতে খোলো খাই যায় তেতিয়াহ'লে চিন্তা কৰিব নালাগে। কি কৰিব আপোনালোকে, মোৰ মানে অথনি ৰাতিপুৱা মই এইটো চাইছো, যিহেতু অনাৰ পাছত চাইছো আৰু এতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাইছো। অথনি মই এনেকে এইটো একদম ডাঙৰকে খুলি পেলাই ফোনটো ভৰাওঁতে এইটো বস্তু মানে একদম ঢিলা হৈ গৈছিলে, এৰ খাই গৈছিলে। আচলতে ভিতৰত স্প্ৰিং আছে, এইটো আপোনালোকে অকণমানকে খুলি দিব। পাছৰ এইটো কি কৰিব, খুলি দিব আৰু তাত স্প্ৰিং আছে, ইয়াত দুটা হোল কৰা আছে, তাত স্প্ৰিংডাল লগাই দিয়ে আৰু এইফালে আছে। সেই স্প্ৰিংডাল মানে আচলতে খহি গুচি যায়, সেইকাৰণে আপোনালোকে এইটো খুলি দি পেলাই স্প্ৰিংকেইডাল লগাই দিলে এইটো ঠিক হৈ যাব। মই ভাবিছিলো এইটো বেয়াই হৈ গ'ল নি আকৌ, যিহেতু এইটো প্লাষ্টিকৰ হয় সেইকাৰণে আচলতে ভয় লাগে, ভাঙি মেলি যোৱাৰ চান্স থাকে বুলি ভয় লাগে। সেইকাৰণে কামবিলাক সাৱধানে কৰিব। লগতে এইটো খুলিবও পাৰে, মই দেখাই দিওঁ। এইটো দেখিছেনে, এইটো খুলিব পাৰি, এয়া খুলিব পাৰি। আৰু ইয়াত এটা বল থাকে, এই বলটোৰ সহায়ত আমি এইডাল ইফাল সিফাল কৰিব পাৰো। এয়া দেখিছেনে, এনেকে ইফাল সিফাল কৰিব পাৰো। আৰু এইটো ইয়াত একদম ধুনীয়াকে লগাব, বহুত বেছি টাইটকে নলগাব, এইটো ধুনীয়াকে এনেকে লগাই দিব। আৰু এইটো বেছি টাইটকে নলগাব, খুলিবলৈ দিগদাৰ হয়। আৰু বেছি লুজকেও নলগাব, নহলে আকৌ ফোনটো পৰি যাব। এইটো যদি লৰি থাকে বা এইটো যদি টাইট নহয় তেতিয়া ফোনটো পৰি যাব বুলি ভয় লাগে। এইটো থৈ দিব ভালকে। এয়া এইটো ধুনীয়াকে হৈ গৈছে। আৰু এইটো মই এতিয়া আপোনালোকক লগাই দেখাম। এইটো USB হোল্ডাৰ আৰু এইটো চাৰ্জাৰ হয়, চাৰ্জাৰৰ যোনটো USB কানেক্টৰ হয় সেইটো। এইটো যেনে ইয়াত আপোনালোকে ধুনীয়াকে ইয়াত লাগি যাব। আৰু ইয়াত যোনটো অন অফ, ইয়াত অন অফ কৰিলে এইটো জ্বলিব। এইটো মই অফ কৰি দিছো আৰু আকৌ অন কৰি দিম। আৰু এইটো যোনটো মাইনাছ চিন আছে ধৰিব পাৰিছে, এই মাইনাছ চিনটো আমি ইয়াত কৰিলে মানে ব্ৰাইটনেছটো, লাইটৰ ব্ৰাইটনেছটো কমি যাব। এয়া ধৰিব পাৰিছে, কমি আহিছে। এয়া কমি, ব্ৰাইটনেছটো বঢ়াব বিচাৰো তেতিয়া এই প্লাছ চিনটো ক্লিক কৰিম। আৰু এয়া আমাৰ যোনটো হিচাপত আমাৰ প্ৰয়োজন হৈছে সেইটো হিচাপতে আমি ব্ৰাইটনেছটো বঢ়াব পাৰিম। এইটো আৰু এটা চিম্বল আছে, এইটোৱে কি কৰে মই আপোনালোকক দেখাম। এইটো এয়া দেখিছেনে, কালাৰ চেঞ্জ হৈছে। এয়া ৱাৰ্ম কালাৰ, হোৱাইট, ব্লু। আৰু যদি আপুনি ৰিং লাইটটোৰ সৈতে ফটো মাৰিব পাৰে, মানে চেলফি বিচাৰে, এইটো নোহোৱাকেও যদি আপোনালোকে মাৰিব বিচাৰে, এইডাল আপোনালোকে ইয়াত খুলিব পাৰিব। এয়া এইটো খুলিব পাৰি, ধৰিব পাৰিছেনে, এইটো খুলিব পাৰি। এতিয়া আপোনালোকে এনেকে ফটো মাৰিবও পাৰিব। এতিয়া মই এইটো অফ কৰি থম। আচলতে ইয়াত বৰ্ডত অফ কৰাতকে আপোনালোকে সদায় ইয়াত এবাৰ ইয়াতে অফ কৰি থব। এয়া এইটো অফ হৈ গ'ল। এইটো যদি ভাবে যে ৰিং লাইট নলগোৱাকে দিনত ফটো মাৰিম বা ভিডিঅ' কৰিম, তেতিয়াহ'লে আপোনালোকে ৰিং লাইটটো নলগাবও পাৰে। এইটো সেইকাৰণে দি থোৱা আছে, মোবাইল হোল্ডাৰ এক্সট্ৰাকে এইটো দি ৰাখিছে। এইটো আপোনালোকে ইয়াত তেনেকে লগাই দিব। ধৰিব পাৰিছে, এইটো এডজাষ্ট কৰি ল'ব পাৰিব ফোনটো হিচাপত। এয়া এইটো ধুনীয়াকে ফিটিং হৈ গ'ল। এইটো হোল্ডাৰো বহুত ভাল হয়, এইটো হোল্ডাৰো ভাল, যিহেতু এয়া দেখিছেনে, মইতো ইফালৰ পৰা সিফালে থৈছো কিন্তু কৰি যোৱা নাই। আৰু এইটো মই এতিয়া খুলি ৰাখিম। আৰু আজিৰ পৰা ট্ৰাইপডত ভিডিঅ' কৰিম, ৰিং লাইটত ভিডিঅ' কৰিম। কিন্তু আগতে মই যেতিয়া ভিডিঅ' কৰিছিলোঁ তেতিয়া ট্ৰাইপড নাছিলে, আৰু তেতিয়া
আচলতে মই এনেকে টেবুল এখনত কিতাপ থৈ পেলাই নি ফোনটো তাতে থৈ পেলাই নি ভিডিঅ'বিলাক কৰিছিলোঁ যিবিলাক সাধাৰণতে বহি পেলাই নি কৰিব পৰা মোৰ মেকআপ ভিডিঅ' আছে বহুত সেইবিলাক মই তেনেকেই কৰিছিলোঁ বাকী ব্লগ হওক বা কিবা ৰেচিপি হওক ক'ৰবাত যোৱা হওক চব মোৰ ভণ্টিয়ে কৰি দিয়ে ইয়াৰ পৰা যিমানখিনি হয় ট্ৰাইপডে কৰিম হ'লেও ট্ৰাইপডে ইমানখিনি কৰিব নোৱাৰে মই ভাবোঁ এংগলবিলাক মিলাবলগীয়া হয় সেইবিলাক চব ট্ৰাইপডেদি কৰাটো সম্ভৱ নহয় তাই সহায় লাগিবই আৰু তাইক দেখাই দিম বাৰু দেখিছে মোৰ ভিডিঅ'ত তাই মানে বহুত বেছি হেল্প কৰিছে মোৰ চেনেলটোত সমানেই মানে মই যদি বনাইছো বা কিবা মেকআপ কৰিছো তাই মানে তাতকে বেছি কষ্ট হৈছে মোৰ ফোনটো বহুত গধুৰ হয় আৰু ফোনটো মানে ধৰি থকাটো সম্ভৱেই নহয় বহুত বেছি গধুৰ এতিয়া যোনটো ফোন দেখাইছো সেইটো নহয় যোনটোদি মই শ্বুট কৰি আছো সেইটো ফোন হয় আৰু ভিডিঅ'বিলাক মই বহুত কষ্টকে বনাও এতিয়া ইমান বেছি গৰম পৰিছে কিন্তু ফেন চলাব নোৱাৰো কাৰণ ফেন চলালে মাতটোত অকণমান প্ৰব্লেম আহে ভইচটো ক্লিয়াৰ নহয় আৰু বিশেষকৈ মোৰ মাইকো নাই মই মাইকো ইউজ নকৰো সেইকাৰণে আৰু দিগদাৰ হয় সেইকাৰণে বহুত বেছি কষ্ট কৰি বনাও কিন্তু আপোনালোকে ভিডিঅ'বিলাক চাই লাইক নকৰে সাবস্ক্ৰাইব নকৰে যোনটো মই ইয়াৰ আগত ভিডিঅ' দিছিলোঁ সেইটোত মানে 50% মানুহে সাবস্ক্ৰাইব নকৰা মানুহে চাইছে আৰু আন 50% মানুহেহে সাবস্ক্ৰাইব কৰা মানুহে চাইছে তেতিয়া মানে সঁচাকে দুখ লাগিছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোকে অকণমান হ'লেও কিবা এটা জানিব বুলি মই ভাবোঁ আপোনালোকে শিকিব পাৰিব সেইকাৰণে সাবস্ক্ৰাইব কৰি দিব লগতে সাবস্ক্ৰাইবটো ফ্ৰী হয় সেইকাৰণে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আজি এইটো ভিডিঅ' চাই পেলাই মই অকণমান আশাবাদী আৰু যে আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পাছত মোক সাবস্ক্ৰাইব কৰিব বুলি আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক লগতে আকৌ কৈছো সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই মই এনেকে বিচনাত বহি লওঁ আৰু এইফালে সদায় মই এইফালে পিঠি দিওঁ কাৰণ এইফালে মানে দিলে এইফালৰ পৰা মোৰ পোহৰটো ভাল আহে মুখখন স্পষ্ট হয় আৰু এইফালে মই সেইকাৰণে বগা পৰ্দা লগাই লৈছো যাতে আৰু অলপমান পোহৰটো ভালকে আহে আৰু এখন টেবুল মই এখন মোৰ এনেকে ফ্ৰণ্টতে ৰাখি লওঁ আৰু এখন মোৰ কাৰণে একদম জোখত হৈ যায় আচলতে এখনত ৰাখি লওঁ লগতে এনেকে মই অলপমান গধুৰ কিতাপ দি দিওঁ আৰু ইয়াতে মই ফোনটো দিয়া যেতিয়া আচলতে মই এনেকে বহি ভিডিঅ' বনাও মানে মেকআপ ভিডিঅ'বিলাক বনাও তেতিয়া মই এনেকে কৰো আৰু ফ্ৰণ্ট কেমেৰা দিয়ে মই ভিডিঅ'বিলাক কৰো আৰু এফালে মোৰ মেকআপ চেকআপ সব ৰখাই লওঁ আৰু ধুনীয়াকে লৈ মেকআপ কৰো আপোনালোকক ভিডিঅ' দিও নমস্কাৰ মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো আপোনালোকৰ বাবে এটা ধুনীয়া মেকআপ ভিডিঅ' আৰু ইয়াত মই আপোনালোকক দেখাম এইটো মই কেনেকৈ কৰিলো এইটো আহিছিলো কেনেকৈ কৰিলো